এতিয়া আহোঁ টোকালৈ। টোকাত কি লিখা আছে যে স্বাভাৱিক সংখ্যাবোৰ আদি হ'ল 1। স্বাভাৱিক আমি জানো স্বাভাৱিক সংখ্যাৰ আদি মানে আৰম্ভণিটো 1ৰ পৰা ষ্টাৰ্ট হয়। তাত যোগ প্ৰক্ৰিয়াৰে 1 যোগ 1 2 যোগ 1 3 এনেকৈ পাব পাৰি। মানে যদি প্ৰথমটো 1 হৈছে তাৰ লগত আমি 1 যোগ কৰিম, তেতিয়া আমি ছেকেণ্ডটো পাই যাম। আকৌ ছেকেণ্ডটোৰ লগত আকৌ 1 যদি যোগ কৰোঁ তেতিয়া আমি থাৰ্ডটো পাই যাম। এতিয়া থাৰ্ড যদি পালোঁ তাৰ লগত আকৌ 1 যদি যোগ কৰোঁ তেতিয়া আমি কিমান 4th নম্বৰটো পাই যাম। এইদৰে অফুৰন্ত স্বাভাৱিক সংখ্যা আমি কি কৰোঁ পাব পাৰি। গতিকে স্বাভাৱিক সংখ্যাবিলাক এটাৰ লগত আনটো সমান সমান হৈ থাকে, এটাৰ লগত আনটো যোগ কৰি কৰি গুচি গ'লে এটাৰ লগত যিটো পাম তাৰ লগত অকল 1 যোগ কৰি কৰি পৰৱৰ্তীটো পাই যাব পাৰে। এইদৰে অফুৰন্ত স্বাভাৱিক সংখ্যা পাওঁ। সেয়েহে সংখ্যা একক স্বাভাৱিক সংখ্যাৰ জনক বোলা হয়। তো স্বাভাৱিক সংখ্যাৰ জনক বুলি ক'লে একক কোৱা হয়, কাৰণ সেই একটোকেই আমি এটা সংখ্যাৰ পাছৰ সংখ্যাটো এটা স্বাভাৱিক সংখ্যাৰ আন এটা স্বাভাৱিক সংখ্যাটো পাবলৈ হ'লে আমি কি কৰোঁ, সেই একটোৱে আমি যোগ কৰোঁ। গতিকে তাক আমি কৈছোঁ সংখ্যাৰ জনক, স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হৈছে। একেদৰে অখণ্ড সংখ্যাৰ 2 4 6 এইবিলাক কি হৈছে ধনাত্মক আদি সংখ্যাবোৰ আৰ্হি কিমান আছে 2.m 2ৰ গুণিতক, কাৰণ 2 পূৰণ চামথিং। ইয়াত এমৰ মান যদি 1 ধৰোঁ তেতিয়া 2 গুণ 2, তাৰমানে এই 2 কি হৈছে 2ক আমি লিখিব পাৰিম 2.1 বা আমি লিখিব পাৰিম 2.2 2 2 গুণ 4, আমি 2.3 লিখিব পাৰিম 2 3 গুণ 6, তাৰমানে এমটো যিকোনো স্বাভাৱিক সংখ্যা হ'ব পাৰে। গতিকে এইবিলাক কি হৈছে গুণিতক হৈছে আচলতে 2ৰ গুণিতক। 2 4 6 8 এইবিলাক কি হৈছে 2ৰ গুণিতক হয়। গতিকে আমি এনেকৈ লিখিব পাৰোঁ 2ৰ গুণিতক। গতিকে ইহঁতক নাম দিয়া হ'ল যুগ্ম। যিবিলাক 2ৰ গুণিতক হয় ইহঁতক কি কোৱা হ'ব যুগ্ম বুলি কোৱা হ'ব। ঠিক আছে, কি কোৱা হ'ব যুগ্ম। য'ত এম হ'ল এটা অখণ্ড সংখ্যা, এমটো কিবা এটা অখণ্ড সংখ্যা হ'ব পাৰে। অখণ্ড সংখ্যাৰ যুগ্ম সংখ্যাবোৰ বাদ দিলে বাকী থকাবোৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ যুগ্ম সংখ্যাবোৰ বাদ দিলে, অখণ্ড সংখ্যাৰ যুগ্ম সংখ্যা থাকে তাক বাদ দিলে বাকী সংখ্যাবোৰ থকাবোৰ অযুগ্ম সংখ্যা। তাৰমানে অখণ্ড সংখ্যাটো আমি জানো সেই লাইনটোতে যুগ্ম কিবিলাক আছে 2 4 6 এইবিলাক যিবিলাক 2ৰ গুণিতক এইবিলাক গোটেইকেইটাক যুগ্ম, আৰু এইবিলাক যুগ্ম সংখ্যাবিলাক বাদ দি যিবিলাক অযুগ্ম যেনেকৈ আমাৰ 1 আছে বা 3 আছে বা 5 আছে এইবিলাক আমি 2ৰ গুণিতক নহয়। গতিকে এইবিলাকক আমি কি ক'ম অযুগ্ম সংখ্যা বুলি ক'ম। সিহঁতৰ সাধাৰণ প্ৰকাশ ৰাশি হ'ল যে 2m + 1, তাৰমানে এইটো হ'ল যুগ্ম, কাৰণ যুগ্মৰ আৰ্হি 2.m এম মানে যিকোনো অখণ্ড সংখ্যা, কাৰণ 1 2 3 4 হ'ব পাৰে। 1 হ'লে 2 গুণ 2, 3 যদি হয় 6 হ'ব। এমৰ মান যদি 3 দিওঁ তেতিয়াহ'লে 6, 4 দিলে কিমান হ'ব আকৌ 8 হৈ যাব। তো 8টো এটা যুগ্ম সংখ্যা। গতিকে এই যুগ্ম সংখ্যাৰ লগত যদি আমি 1 এটা যোগ কৰি দিওঁ অযুগ্ম হৈ যাব। এইটো হৈছে যুগ্ম সংখ্যা, তাৰ লগত 1 যোগ কৰি দিলে অযুগ্ম। যেনেকৈ যদি আমি ইয়াত এমৰ ভেলু 1 দিওঁ তো 2 গুণ 2, 2 এটা যুগ্ম সংখ্যা, তাৰ লগত যদি 1 যোগ কৰিছোঁ 3 পাই গৈছোঁ, তো 3টো এটা অযুগ্ম সংখ্যা। তো এনেকৈ আমি অযুগ্ম সংখ্যা পাব পাৰি। আৰু অযুগ্ম সংখ্যাৰ প্ৰকাশ ৰাশিটো এনেকুৱা 2m + 1, আৰু যুগ্ম সংখ্যাৰ প্ৰকাশ ৰাশিটো হ'ল 2.m, যিটো 2ৰ গুণিতক হয়। এতিয়া যুগ্ম অযুগ্মৰ সংজ্ঞা হৰণ প্ৰক্ৰিয়াত দিব পাৰি। যুগ্ম অযুগ্মৰ সংজ্ঞা হৰণ প্ৰক্ৰিয়াত দিব পাৰি। অখণ্ড সংখ্যাটো 2ৰে বিভাজ্য, অখণ্ড সংখ্যাটো কি হয় 2ৰে বিভাজ্য হ'লে সি যুগ্ম অন্যথা অযুগ্ম। যদি কোনোবা এটা অখণ্ড সংখ্যা আমি 2ৰে বিভাজ্য কৰিব পাৰোঁ বা 2.m আৰ্হিত দেখিব পাৰি কোনোবা এটা অখণ্ড সংখ্যাক, তাক আমি কি ক'ম যুগ্ম সংখ্যা। অন্যথা যদি আমি এনেকৈ নোৱাৰোঁ তেতিয়াহ'লে আমি তাক কি ক'ম অযুগ্ম সংখ্যা। এটা অখণ্ড সংখ্যাক 2টা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এটা অখণ্ড সংখ্যাক 2টা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ইহঁতক মূল সংখ্যাৰ উৎপাদক বা ফেক্টৰ বুলি কোৱা হয়। এটা সংখ্যাক 2 বা ততোধিক তাক কি কৰিব পাৰি আমি ফেক্টৰ হিচাপে দেখাব পাৰি। যেনেকৈ যদি আমাৰ অখণ্ড সংখ্যা এটা দিয়া আছে ধৰিছোঁ আমি কিমান 6ক আমি কিমান 2 পূৰণ 3, 2 3 গুণ 6 আমি এনেকৈ দেখিব পাৰি। তো 2 আৰু 3 কিমান হ'ল উৎপাদক হৈ গ'ল। একেদৰে ফেক্টৰ হিচাপে যি অখণ্ড সংখ্যাৰ কেৱল 2টা উৎপাদক থাকে আৰু 2টা পৃথক উৎপাদক কেইটা হ'ল 1 আৰু সংখ্যাটো নিজেই, তেনে মূল সংখ্যাটোক মৌলিক সংখ্যা বুলি কয়। এতিয়া মৌলিক সংখ্যাটো বাৰ পৰীক্ষাত আহে বা জানিবলগীয়া বস্তু যে কোনোবা এটা সংখ্যা যদি উৎপাদক সি নিজে আৰু 1 এই 2টা হয় তেতিয়াহ'লে তাক মৌলিক সংখ্যা বুলি কয়। যেনেকৈ 2, যদি 2 যিটো আছে তাক আমি 1.2 মানে 1 2 গুণ 2, এই অকল এই 2টাৰ পূৰণফলে 2 হ'ব পাৰিব আৰু বেলেগ কাৰো পূৰণফল 2 নহয়। যেনেকৈ 1 2 গুণ 2, যদি আমি ইয়াত 2 আৰু 2 পূৰণ কৰোঁ তেতিয়াহ'লে 4 হ'ব, কিন্তু আছে 2। গতিকে 2ৰ অকল 1 আৰু সি নিজেই তাৰ কি হ'ব পূৰণফল বা গুণিতক বা তাৰ ফেক্টৰ যদি কওঁ আমি উৎপাদক হয়। গতিকে 1 আৰু তাক সি নিজেই আছে, গতিকে এইটো কি এটা মৌলিক সংখ্যা। যদি আমি 5ৰ ক্ষেত্ৰত চিন্তা কৰোঁ তেতিয়াহ'লে 5ত কি আছে 5 আৰু 1, 5ৰ 1 গুণ 5, অকল 5 আৰু 1 পূৰণ কৰিলে আমি 5 পাই আছোঁ, 5 পাই আছোঁ, নহ'লে আৰু বেলেগ কোনো পূৰণ কৰি আমি 5 নাপাওঁ। গতিকে 5ৰ অকল উৎপাদক সি নিজে আৰু 1, গতিকে এইটো এটা মৌলিক সংখ্যা। 11 একেদৰে 11 × 1, 11 আৰু 1 পূৰণ কৰিলে আমি কি পাইছোঁ 11 পাইছোঁ, সি নিজে আৰু 1 এই 2টা তাৰ উৎপাদক হয়, গতিকে তাক আমি মৌলিক সংখ্যা বুলি কৈছোঁ। ঠিক আছে, আৰু আমি যদি আমাৰ 4 যদি ধৰোঁ বা 6 ধৰোঁ, 6টো মৌলিক সংখ্যা কিয় নহয়, কাৰণ 6টোক আমি 2 পূৰণ 3 পূৰণ কৰোঁ, কাৰণ 2 এটা এক্সট্ৰা আৰু 3 এটা এক্সট্ৰা, গতিকে 2টা পূৰণ কৰি আমি 6 পাই আছোঁ। গতিকে 6ৰ বেলেগ বেলেগ উৎপাদক আছে, গতিকে তাক আমি মৌলিক সংখ্যা বুলি নকওঁ। যিকেইটা সি নিজে আৰু তাৰ লগত 1 এটা উৎপাদক আছে, গতিকে তাক আমি কি ক'ম মৌলিক সংখ্যা বুলি ক'ম। উদাহৰণৰ পৰা মৌলিক সংখ্যাৰ সংজ্ঞাটো নকৈ সজাব লাগিব। যি সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, তেন্তে সংখ্যাটোক মৌলিক সংখ্যা বোলা হয়। যে যি সংখ্যাৰ উৎপাদক সি সংখ্যা আৰু 1 নিজে হয়, গতিকে তাক কি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া ইয়াত 1 যদি আমি চাওঁ তো 1.1 1ৰ উৎপাদক 1 আৰু সি নিজেই হয়, 1.1 1 আৰু 1
সি নিজেই একৰ একো নাই বেলেগ একো নাই গতিকে সি নিজেই তৎসত্ত্বেও এইটো ইয়াৰ ক্ষেত্ৰত কিন্তু এক আৰু সি নিজেও এক মৌলিক সংখ্যা নহয় ইয়াত মৌলিক সংখ্যা নহয় ইয়াৰ কাৰণ দুটা উৎপাদক পৃথক নহয় আমি আগতে পাই আছোঁ যে মৌলিক সংখ্যা এটা হ'বলৈ হ'লে ইয়াত দুটা কণ্ডিশ্যন এটা কণ্ডিশ্যন হৈছে যে সি নিজে আৰু ওৱান এই দুইটা কি হ'ব লাগিব উৎপাদক হ'ব লাগিব তেতিয়া তাক আমি মৌলিক সংখ্যা বুলি কওঁ কিন্তু ওৱানৰ ক্ষেত্ৰত কি হৈছে 1.1 দুইটা একে হৈ গ'ল সি নিজেই ওৱান লগতে ওৱান বেলেগ বেলেগ হোৱা নাই গতিকে ইয়াত কিন্তু আমি তাক মৌলিক সংখ্যা ক'ব নোৱাৰি কাৰণ বেলেগ বেলেগ হ'ব লাগিব এইবিলাকৰ ক্ষেত্ৰত 2 বা 5 বা 11 যদি চাওঁ বেলেগ বেলেগ আছে 1 আৰু 11 5 1 1 2 এইবিলাক বেলেগ বেলেগ আছে গতিকে এইবিলাকক আমি কৈছোঁ মৌলিক সংখ্যা কিন্তু ইয়াত আমি 1 আৰু 1 যদি কয় যিহেতু ইয়াত দুইটা এক সি নিজে আৰু 1 এটা আছে পূৰণফল উৎপাদক গতিকে হ'ব লাগিছিল কিন্তু নহয় কাৰণ সি বেলেগ বেলেগ নহয় একেই বস্তু গতিকে আমি কি ক'ম 1ক মৌলিক সংখ্যা নহয় কাৰণ ইয়াৰ উৎপাদক দুটা পৃথক নহয় উৎপাদক দুটা কি আছে একেই আছে 2 হ'ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা 2টো কি আছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা যদি কোৱা হয় 2 বাকীবোৰ অযুগ্ম 2 হ'ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা কাৰণ এইটো যুগ্ম কাৰণ 2টো যুগ্ম হয় কাৰণ আমি 2m আৰ্হিত লিখিব পাৰি 2টো এটা কিয় যুগ্ম আৰু মৌলিক সংখ্যাও হয় কাৰণ 2 আৰু 1 এটা নিজে আৰু 2 নিজে আৰু 1 এটা তাত কি আছে উৎপাদক আছে গতিকে এইটো মৌলিক সংখ্যা গতিকে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো 2 বাকী গোটেইবোৰ অযুগ্ম হয় দুটা সংখ্যাক সহমৌলিক ক প্ৰাইম বোলা হয় যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 থাকে দুটা সংখ্যাক সহমৌলিক ক প্ৰাইম বোলা হ'ব যদি সিহঁতৰ সাধাৰণ উৎপাদক কি হয় 1 হয় ধৰিছোঁ যে আমি এইটো আৰু এইটো 2 আৰু 5 যদি আমি দুটাক ক প্ৰাইম বুলি ক'ব কাৰণ যদি আমি দুইটাৰ মাজৰ সহমৌলিকটো কিমান আছে 1 যেনেকৈ সাধাৰণ উৎপাদক কি আছে 1 2ৰ কি আছে 1.2 5ৰ কি আছে 5.1 গতিকে ইয়াতো 1 এটা আছে ইয়াতো 1 সাধাৰণ উৎপাদক কি আছে 1 1 অকল একেই আছে গতিকে যদি দুটা সংখ্যক মৌলিক বোলা হ'ব যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 হয় তো সাধাৰণ উৎপাদক কিমান আছে কেৱল 1 আছে গতিকে ইয়াত আমি কি ক'ম এই দুটা নম্বৰক আমি সহমৌলিক বুলি ক'ম তো এনেকুৱা আমি এই পুনৰ আলোচনা কৰিছোঁ যিখিনি ক্লাছ 8ৰ আছিলে এইটো প্ৰথম খণ্ড ছেকেণ্ড খণ্ড আহি আছে